এইজনীৰ নাম হৈছে চম্পা, এইটোৰ হৈছে চামেলি, এইটোৰ হৈছে। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এতিয়া মই যিটো টাইমত ভিডিঅ'টো শ্বুট কৰি আছোঁ 11:55, 12টা বাজিব আৰু 5 মিনিট বাকী। তো এয়া আমাৰ চোতালত ধান ৰ'দত মেলি দিয়া হৈছে। সেইটো আজি খুব বেছি কুঁৱলী পৰি আছে, সেইকাৰণে ৰ'দত কাপোৰ মেলি দিয়া হৈ আছে। চাব পাৰে গোসাঁই ঘৰৰ ওচৰত লগতে সুন্দৰ ধুনীয়া, খুব ধুনীয়া তুলসী গছ এডাল, আৰু লগতে চাব পাৰে এইফালে কি ফুল কয় এইটো নাজানো, আছে মোৰ চাইকেলখন চাব পাৰে। এইফালে এখন বেয়া হৈ আছে, এইখন এনে পৰি আছে। এইফালে আমাৰ এইটো হৈছে গোহালি ঘৰ, মানে গৰু থকা ঘৰ। এইফালে ক'বলৈ গ'লে এইডাল হৈছে আপোনাৰ নাচপতি গছ হয়। বহুত বছৰ হৈ গ'ল লগা নাই। নাচপতি গছৰ গুৰিত ইয়াতে পাণৰ পুলি লগাই দিয়া হৈছে। এইফালে চাব পাৰে কলৰ পুলি বা জাহাজী কল, মানে পুৰাত হৈছে, কাটিব হ'ব আৰু দুদিন পিছত। চ' আপোনালোকে দেখি পালে। এইফালে আৰু চালে এইফালে তামোলৰ পুলি আছে সৰু সুৰা দুডালমান। ইফালে কৈ আপোনাৰ দুডালমান 4ডাল পাকাৰ খুঁটা আনি থোৱা হৈছে, মানে এইটো গোসাঁই ঘৰ বনাম বুলি আনি থোৱা হৈছে। মেৰামতি কৰিব লাগিব। ইফালে আপোনাৰ লেচু গছ, এইফালে পাণৰ গছ। যদি ভিডিঅ'টো চাই আছে, ভিডিঅ'টোত লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। ইফালে আহি মই আপোনালোকক দেখুৱাম। চাব পাৰে ধনিয়া মছলা মানে অলপমান লগাই দিয়া হৈছিলে। ধনিয়াৰ পৰা উঘালি মানে খাব পাৰি আৰু। ইফালে আছিলে লাই লফা আছিলে, মানে বৰ্তমান শেষ হৈ গ'ল। ইয়াৰ বাৰীৰ পিছফালে মই আপোনালোকক দুটা প্ৰাণী দেখুৱাম, মানে জন্তু দেখুৱাম। চাব আপোনালোকে কেনেকুৱা ন, চাব হা, আপোনালোকক দেখাই আছোঁ। 3টা আছে গাহৰি। এইজনীৰ নাম হৈছে চম্পা, এইটোৰ হৈছে চামেলি, এইটোৰ হৈছে মেনকা। মানে 3জনীৰে এটা এটা নাম থৈ দিছোঁ আৰু। ত' আপোনালোকে দেখিলে ভিডিঅ'টো চাই আপোনালোকে ভাবিছে চাগে কি ফাল্টু ভিডিঅ' বনাইছে, কাম বন নাই আৰু না। মানে মোৰো আজি কাম বন একো নাই, মানে বৰিং লাগি আছিলে। চ' ঘৰতে থাকি এটা ভিডিঅ' এনেই শ্বুট কৰি দিলোঁ আৰু। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ থাকিল। আৰু ভিডিঅ'টো যদি চাই আছে লাইক কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ বাই বাই।